অসমীয়া ছবি জগতৰ বাবে এটা বহুত ভাল খবৰ। আহি আছে ব্লকবাষ্টাৰ ছবি ডক্টৰ বেজবৰুৱা 2। বৃহস্পতিবাৰে AM টেলিভিছনৰ উদ্যোগত এই ছবিখনৰ পোষ্টাৰ মুকলি কৰা হয়। এই ছবিখন ডক্টৰ বেজবৰুৱা চিনেমাখনৰ পাৰ্ট 2 বুলি ক'ব পাৰি। যিসকলে ডক্টৰ বেজবৰুৱা ছবিখনৰ বিষয়ে নাজানে তেওঁলোকৰ জ্ঞাতাৰ্থে জনাওঁ যে এই ছবিখন 1969 চনত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পৰিচালক আছিল ব্ৰজেন বৰুৱা আৰু অভিনয় কৰিছিল নিপন গোস্বামী, বিজু ফুকন ছাৰ আৰু তাৰা। মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি, চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি, এই চমকৰ ভমক লাগি দহি মৰে মন্ত্ৰী। মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি, মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম। এই ছবিখনে সেই সময়ত ছবিগৃহ হিলাই দিছিল আৰু দৰ্শকৰ বহুখিনি মৰম পাবলৈ সক্ষম হৈছিল। জিলিকি জিলিকা তৰা কাষৰে চিটিকি যদিহে কাষৰতে পৰে, পলকতে লোৱা বুটলি সেই সময়ৰ চিকনি আগফালে ৰে মামা। জিলিকি জিলিকা তৰা কাষৰে চিটিকি যদিহে কাষৰতে পৰে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰাপ্ত ডক্টৰ বেজবৰুৱা ছবিখনৰ এতিয়া ছিকুৱেন্স নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে অসমীয়া ছবি জগত। ডক্টৰ বেজবৰুৱা 2 চিনেমাখন পৰিচালনা কৰিব এসময়ৰ জনপ্ৰিয় অভিনেতা আৰু ডক্টৰ বেজবৰুৱা ছবিখনত অভিনয় কৰা নিপন গোস্বামী ছাৰে। মুখ্য চৰিত্ৰত থাকিব বলিউড জগতত আলোড়নৰ সৃষ্টি কৰা আদিল হুছেইন ছাৰ। ছবিখনত অভিনয় কৰিবৰ কাৰণে মোক নিপন দাই আমন্ত্ৰণ জনালে আৰু মই অত্যন্ত সুখী। এই ছবিখনত এটা মানে হিষ্টৰিকেল অসমৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব আৰু সকলোৰে প্ৰিয় জুবিন গাৰ্গ, নেত্ৰ ককাইদেউ অৰ্থাৎ অৰুণ হাজৰিকা, মাধুৰিমা চৌধুৰী আৰু ন শিল্পী। ছবিখনত কণ্ঠদান কৰিব জুবিন গাৰ্গে। এতিয়া চিনেমাখন ৰিলিজ হোৱালৈ অপেক্ষা কৰিব লাগিব কিছুদিন। সকলো মুভি, ৱেব ছিৰিজ, আপডেট ৰিলেটেড ভিডিঅ' আপোনালোকে এই চেনেলটোত চাবলৈ পাব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, যদি মোৰ চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।